নমস্কাৰ বন্ধুসকল, ভালে আছে আপোনালোক? আৰু আজি মই ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আচলতে আপোনালোকক আজি বিশেষ এটা অনুষ্ঠান দেখাবলৈ গৈ আছোঁ, য'ত একচুৱেলি আমাৰ ওচৰতে হৈছে ৰজাবাৰীতে। আৰু তাতে আচলতে এখন ভাওনা আজি হ'ব, আৰু সেই ভাওনাৰ কিছু ভাল লগা মুহূৰ্ত আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। জুবিন দাৰ একচুৱেলি দুখত সকলো আমি নিয়মান হৈ আছোঁ, আমি ন্যায় বিচাৰি আছোঁ, কিন্তু ভাবিলোঁ তাৰ মাজতে সেই ভাওনাখন যিহেতু এখন ঘৰুৱা সেই ভাওনা, গতিকে তেওঁলোকো উদ্ধাৰ হ'ব লাগিব, ইমান দিনৰ ভাবি থৈছে যেতিয়া, গতিকে তাকে দেখুৱাম বুলি ভাবিছোঁ। গতিকে সকলোৱে এবাৰ চাব বুলি আশা কৰিছোঁ, আৰু আপোনালোকৰ আশীৰ্বাদত আচলতে আমি 500 ফেমিলি হ'ব গৈ আছোঁ। গতিকে নিজে গৌৰৱান্বিত আচলতে আপোনালোকৰ লগত থাকি। গতিকে চাওক ভাওনা ভাওনা হৈ আছে, গতিকে সকলোৱে চাওক, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তেনেকৈ আমাৰ কলা সংস্কৃতি দেখুৱাবলৈ যত্ন কৰিব। ভাল ভাল ঠাইলৈ যাওঁ, কিছুমান আনিবলৈ বস্তু বা ভাওনা সভালৈ গৈ দেখুৱাবলৈ যত্ন কৰোঁ। এজন দৰ্শকক পাঠ দেখুৱাবলৈ চেষ্টা কৰোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে লাইভত আহিবচোন। সেইকাৰণে বেছি কথা নকওঁ, সকলোৱে ভালকৈ ভাওনাখন উপভোগ কৰক। আৰু আমাৰ পাছে জনাৰ আগতে সকলোকে কৈছোঁ।
Para
আমি যখন আর তুমি যখন রাত্রি লক্ষ্মী আমার দৈনিক করার প্রয়োজন কি পারে তুমি অলপে উঠিব হয় আর কিছুদিনের পাশেই পৃথিবী মহাবলয়ের কিন্তু তার আগে তুমি ঠিকন ধৈর্য সদন করি আমার প্রতিবন্ধী দিশা Aku